কবিতাটিৰ শিৰোনাম অংক নহয় জংক পংক। অংক হেনো জংক পংক, সকলোৱে কয়, সত্য কথা নহয় ঋতু জানিবা নিশ্চয়। অংকৰ বাবে আছে নিৰ্দিষ্ট নিয়ম, পদ্ধতিগতভাৱে শিকিলে হ'ব নেলাগে বিভ্ৰম। যোগ বিয়োগ পূৰণ হৰণ অংকৰ 4 নিয়ম, শিকি ল'ব লাগে লসাগু গসাগু সৰলীকৰণ। উঠাৰ পৰা শোৱালৈকে আমি নজনাকৈয়ে পাৰ হয় মধুৰ শৈশৱ অংকৰ ৰহস্য লৈ। অংক নাই ক'ত, বিজ্ঞানত অংক, সাহিত্যত অংক, অংক নাজানিলে সমস্যাৰ নাই অন্ত। ৰামানুজন, বৰাহমিহিৰ, কেপলাৰ, ব্ৰহ্মগুপ্ত, শ্ৰীধৰ আচাৰ্য, পাইথাগোৰাছ, ইউক্লিড, আৰ্যভট্ট আৰু আছে বহুত প্ৰখ্যাত গণিতজ্ঞ, যিসকলে আমাক দিলে সুন্দৰ অংকৰ সূত্ৰ। অংক নহয় সাধু আইতাই কোৱা, অংকত বাহাদুৰি ধাৰণা শুদ্ধকৈ লোৱা। সকলো বিষয়ৰ অংক ৰজা, অংক জনা ছাত্ৰৰ বাকী বিষয়বোৰ মজা। অংকৰ পোনবা নহয় একা বেকা, সুস্থিৰ চিন্তাৰে আগবাঢ়িলে নেলাগে চেকা। অংকই বঢ়াই চিন্তা শক্তি, মগজুক পোনাই, শুদ্ধ ধাৰণাৰে আগবাঢ়িলে সঁচা উত্তৰ ওলায়। এলেহুৱা মগজ হেনো চৈতানৰ কাৰখানা, সেয়েহে অংকৰ নিয়মবোৰ মন দি শুনা। সূচকে সূচাই ভূমি কেইবাৰ পূৰণ, সূচকৰ নিয়ম জানিলে নহয় মৰণ। সূচক, চলক, ঘাত আৰু সহ এইকেইজন ককাই ভাই বীজগণিত। পিতা হ'ল বহুপদ সূচক চলকৰ, মৰম চেনেহেৰে জৰিয়তে যোগ বিয়োগ পূৰণৰ। দুখৰ বিষয় এই যে বহুপদত নেথাকে হৰণ, হৰণে ভাগ কৰে এয়ে মূল কাৰণ। ৰৈখিক দ্বিঘাত ত্ৰিঘাত সূচকে কয়, এইবোৰো বহুপদ জানিবা নিশ্চয়। বহুপদৰ শূন্য আৰু সহগৰ সম্বন্ধ, সমষ্টি আৰু পূৰণফলৰ নাই কোনো দ্বন্দ্ব। ভাজক ভাগফল ভাজ্য ভাগশেষ, বিভাজন কলম বিধিয়ে দিয়ে শূন্যৰ শেষ। জ্যামিতিবোৰ টান, মুখস্থ নহয়, মিছা কথা এইবোৰ এলেহুৱা ছাত্ৰৰেহে কয়। জ্যামিতি নহয় টান, ইউক্লিডে কয়, স্বীকাৰ্য আৰু উপপাদ্যবোৰ যদি ভালকৈ জানি লোৱা হয়। বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিত প্ৰয়োগ হৈছে জ্যামিতিৰ নিয়ম, সেয়ে অংক আৰু জ্যামিতি সত্যম শ্ৰীমম সুন্দৰম।